নমস্কাৰ, মই বিজয় আৰু মোৰ ইউটিউব চেনেল বিজয় কললৈ আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ আমাৰ গাঁৱৰ পালনাম। জানুৱাৰী 19 তাৰিখৰ পালনাম আৰম্ভ হয়। আৰু এই বছৰত যিহেতু ক'ভিড প্ৰট'কল মানি চলি আছে, তাৰ কাৰণে মানুহ বহুতো কম হৈছে। কম সংখ্যক গাঁৱৰ মানুহেৰে চলি আছে, আৰু নহ'লে এইখন পথাৰ পূৰা সম্পূৰ্ণ ফুল হৈ যায় মানুহেৰে। আৰু এয়া চাওক, মানুহৰ সংখ্যাটো কম আছে। আৰু এইফালে খোৱা লোৱা আয়োজন চলি আছে। আৰু এইফালে ৰান্ধনি ৰান্ধি আছে, ভাত খিচৰি।
আৰু এইপিনে নাম প্ৰসংগ আৰম্ভ হৈ আছে। তাৰপিছত আৰু আনপিনে খোৱা লোৱা চলি আছে, খোৱা লোৱা চলি আছে। যিহেতু কম সংখ্যক মানুহ আহিছে, নামৰ পৰিৱেশত দেখুৱাম আপোনালোকক আৰু কাইলৈ থকা পৰিৱেশটো দেখুৱাম।